নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰ খবৰো ভালেই দিয়কচোন। আজি হৈছে 31 ডিচেম্বৰ আৰু আপোনালোকক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আৰু আজি আমি ভাবিলোঁ যিহেতুকে সৰু সুৰাকৈ পাৰ্টি কৰিম, ঘৰতো কৰিম আৰু আমাৰ গোটেই কি চুবুৰীয়াবোৰে মিলি সৰু সুৰা পাৰ্টি প্ৰত্যেক বছৰে কৰে। ভাবিলোঁ সেই গতিকে আপোনালোককো ভিডিঅ'ত অকণ দেখাওঁ বুলি। সকলোকে হেপী নিউ ইয়েৰ কৈ দিয়াচোন। হেপী নিউ ইয়েৰ। আমাৰ খ্ৰীষ্টিনাও গা পা ধুই ৰেডি। আজি এই লগৰ ছোৱালী দুজনী আহিব, লগৰ ছোৱালীৰ মাকহঁতো আহিব। তাকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া পুৱাই ঘৰৰে হাঁহ এজনী মাৰিলে, তাতে আহি পালেহি অৰ্চিতা আৰু আইচেংহঁতো, জুচি আৰু সংগীতা, মাক দুইজনীৰে নাম। তেওঁলোকে ভাত চাত নাখাওঁ বুলি কোৱাৰ কাৰণে সৰু সুৰাকৈ কিবা নাস্তা দিয়া হ'ল আৰু আমাৰ এই খ্ৰীষ্টিনাই ৰাতিপুৱাৰ পৰা মুখ চুখ ফুলাই আছে। আজিৰ দিনটোতে বেয়া বুলিয়ে ধৰিব পাৰি। শুই উঠাৰ পৰা অলপ আমনি কৰিছে আৰু তাহাঁতেও বেছি সময় নবহিলে, খুব বেছি আধা ঘণ্টামানহে বহিলে। তাহাঁতৰো প্লেনিং বহুত আছিলে, যিহেতুকে আকৌ এদিন ভালকৈ মাতিছোঁ আৰু একো খুৱাব নোৱাৰিলোঁ আৰু যিহেতুকে তেওঁলোকৰ সময়ৰ নাটনি। এতিয়া ভাত চাত খাই মাত্ৰ আজৰি হৈছোঁহে। এতিয়া 1:10 হ'বলৈ হ'ল। আজিৰ দিনটো কেনেকৈ সময়টো গ'লগৈ ক'বগৈ নোৱাৰিলোঁ। পুটুককৈ যোৱাৰ আগতে লাগিছে। ভাত খাওঁতে 1 বাজিলেগৈ আৰু এই লগৰকেইজনী আহোঁতে আইচেং আৰু অৰ্চিতা আহিছিলে আৰু তাহাঁত দুজনীৰ মাক আহিছিলে। ইমানেই আমাৰ তাই আমনি কৰিছে, ভিডিঅ'টো ভালকৈ কৰা নহ'ল। আৰু সেইটো টাইমতে ভাইটিহঁতো গাঁৱলৈ যাবলৈ ওলাইছিলেগৈ। ভাইটি আৰু মোৰ জাজনীৰ ভায়েকো আছিলে, ভাইটিয়ে আৰু ধৰক। সিহঁতেও গাঁৱলৈ যাওঁ বুলি ওলালে। ইখৰ খেদাকৈ ভাত চাত দি পঠিওৱা হ'ল আৰু ভালকৈ কথা পাতিবলৈও নাপালোঁ। তাহাঁতি খুব বেছি 45 মিনিট বহিলে। তাহাঁতৰো প্লেনিং বহুত আজি। চ' এতিয়া ওচৰৰে বা এজনীৰ ঘৰত আমাৰ গোটেই গলিটোৰ বোৱাৰীকেইজনী আৰু খুৰীহঁতৰ লগত সৰু সুৰাকৈ পাৰ্টি এটা কৰোঁ বুলি মাতিছে। এতিয়া তালৈ যাওঁ, আপোনালোককো অলপ দেখাম ন, যিহেতুকে ভিডিঅ'টো কৰিছোঁৱে যেতিয়া কি কৰোঁতো দেখাব লাগিব। পিছে এই লগৰকেইজনী আহোঁতে ভালকৈ ভিডিঅ' কৰাই নহ'ল। ইমানেই আমনি কৰিলে সোমোৱাৰ লগে লগে। গম পায়েই আৰু তাহাঁতৰ কথা, সৰু কথাতে ঠেৰ পাতে যে আমাৰ সেইবাবে। চ' ভিডিঅ'টো চাই থাকক। গান চান বাজি আছে ওপৰত। এইফালে বিনা পায়েং কাটোৱাল, এইফালে আমাৰ মামী লেগ পিচ। এইটো মিটু। ৰেখা খুৰী, আপোনাক বহুত ধুনীয়া লাগিছে দেই। আপুনি ক'ৰ পৰা শিকিলে ইমান ধুনীয়া নাচ? মই বাহিৰত আছিলোঁ যে, তামোল পাতি আছোঁ। ইমান মেকআপ ধুনীয়া লাগিছে দেই। কোনে কৰি দিছে আপোনাক? মই নিজে কৰিব পাৰোঁ। এইফালে বৰমাই আলু কাটিছে দেই। আমি ইয়াহঁতক কৰিব দি আমি ৰেষ্ট লৈছোঁ এতিয়া। ৰেখা খুৰী, পিছে আপোনাক ধুনীয়া উপহাৰ এটা দিব লাগিছিলে ন? আমি চবে মিলাই ভাল উপহাৰ এটা দিব লাগিব দেই নচাৰ কাৰণে। আজিয়ে আহিছোঁ দেই। আপোনাৰ ঘৰ ক'ত বাৰু? মোৰ ঘৰ যোৰহাটত। যোৰহাটত? যোৰহাটত মই আহিছোঁ আজি।
আপোনাক ভিডিঅ' কৰিছোঁ ভালকৈ নমস্কাৰ এটা দি দিয়কচোন নমস্কাৰ নামটো কৈ দিয়ক মোৰ ঘৰ যোৰহাটত মোৰ নাম শ্ৰীমতী ৰেখা পায়ে মই বাহিৰত থাকোঁ বেয়া নাপাব ৰাইজকৰ আজি অলপ ফূৰ্তি কৰিছোঁ কৈ দিয়ক যোৰহাটত আচল ঘৰ শ্ৰীমতী ৰেখা পায়ে আজি অলপ ফূৰ্তি কৰিছোঁ আৰু ন লাষ্ট ডিচেম্বৰ মাথা চাফা কৰি আছে বোলে কুকুৰা মাথা মাংস কাটি কাটি নাচিছে দে এইফালে নাচনীক মাংস কাটিব দিছে ৰ'বই পৰা নাই কাটি কাটিয়ে নাচিছে এইফালে আমাৰ মামৰ ৰান্ধনি দেই এইফালে দেখাই দিয়ক ভালকে এইফালে ইয়াহিয়ে বেছিকে খাব পাব বুলি ওচৰতে বহি লৈছে গোন্ধটো বহুত ধুনীয়া এইফালে গাইডেন আছে দেই চেপেটিবা আপুনি বহুত মনে মনে আছে যে কি হ'ল ধুনীয়া হৈছে কিন্তু চব্জি গোন্ধও ধুনীয়া গোন্ধটো মজা 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 ইয়াতে বছৰটোৰ শেষৰ দিন বুলি সকলোৱে আশীৰ্বাদ ল'বলৈ কোৱাত আমি তিনিগৰাকী বাহঁতৰ লগত মিলি আশীৰ্বাদ লৈ ল'লোঁ আৰু গোপিনী আশীৰ্বাদ সকলোৰে কাৰণে শুভ হওক বুলি ক'লোঁ ইয়াতে আমাৰ খানা হৈছে লোকেল চিকেন আৰু সাজ দেখি প্লিজ বেয়া কমেণ্ট নকৰিব এইবোৰ আমাৰ ট্ৰেডিশ্যনতে পৰে এতিয়া আকৌ ৰাতিলৈ খানা বুলি ৰেডি হৈ লৈছোঁ মানে তাৰপৰা আহিলোঁ তাত অকল ভাজি আৰু সাজ অকণ খোৱা হৈছিলে আৰু সাজটো দেখুৱাৰ কাৰণে বেয়া নাপাব যিহেতুকে এইবোৰ আমাৰ ট্ৰেডিশ্যনেল হয় আৰু এতিয়া মানে তাইক ধুই পখালি উলিয়াই দিলোঁহে তাৰপৰা ওলাই গৈ পৰিলে ভৰিত অকণ দুখ পালে তাৰপৰা কান্দি কান্দি আকৌ তালৈ গুচি গ'ল বাইকৰ লগত এতিয়া তাইলৈ জাকে চাকে লৈ লৈছোঁ আৰু ব'লক আমিও তেন্তে তালৈকে যাওঁ এইজনী আমাক কান্দি কান্দি মেকআপ কৰি আছেগৈ বাইকৰ লগত জোতাযোৰ পিন্ধি ল'বা দেই বাহিৰত ওলালে হাই বাবাই তাতে আছে হাই কৈ দিয়া আকৌ হেপী নিউ ইয়েৰ কৈ দিয়া হেপী নিউ ইয়েৰ এইফালে আমাৰ খুৰাই একদম কুকুৰা চাফা কৰাত লাগি গৈছে আজিৰ খানাটো হ'ব ৰাতিৰ খানাটো গাহৰি আৰু কুকুৰা
বেছি আয়োজন কৰা নাই মানে, যিহেতুকে আমাৰ ডাঙৰ ককাহঁতৰ গা ভাল নাই। চুবুৰীত কাৰোবাৰ গা ভাল নাথাকিলে এনেই বেছিকৈ হুলস্থুলীয়া পৰিৱেশ হ'লে নিজৰে বেয়া লাগে। সেইবাবে এইবাৰ খানাৰ আয়োজনটো সৰু সুৰাকৈ কৰিছে। ইয়াতে বাচ্চা পাৰ্টি আৰু আমাৰ আইতা ককাহঁতক আগতীয়াকৈ দি লোৱা হৈছে আৰু তাৰপাছতে আমাৰ খোৱাৰ পাল আহিব। মামা কৈছা নি? Mama.